নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নিজৰ চেনেল জ্ঞানী এক্সপ্ৰেছত আপোনালোকক স্বাগত। ভাৰতৰ এনে এখন ৰাজ্য অসম, যাৰ নাম নলোৱাকৈ ভাৰতৰ কাহিনী অসম্পূৰ্ণ। অসম হৈছে এনে এখন ৰাজ্য যাৰ ওপৰত মোগলসকলে 17 বাৰ আক্ৰমণ কৰিছিল, কিন্তু কেতিয়াও জিতিব নোৱাৰিলে। এই ৰাজ্যত বিশ্বজুৰি খ্যাত চাহ আৰু ৰেচমৰ বাবে। ইয়াত আছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, আৰু ইয়াতে আছে এটা প্ৰদীপ যি 450 বছৰ ধৰি অবিৰতভাৱে জ্বলিছে। তদুপৰি ইয়াত আছে এটা মন্দিৰ য'ত দেৱীৰ ৰজস্বলা হোৱাৰ সময়ত 3 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। আৰু বন্ধুসকল, এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছো এই ৰাজ্যতে আছে। আজি আমি কথা পাতিম হিমালয়ৰ কাষত অৱস্থিত উত্তৰ পূব ভাৰতৰ সৰ্বাধিক সুন্দৰ ৰাজ্যসমূহৰ অন্যতম ৰাজ্য অসমৰ বিষয়ে। সেয়ে আহক ভাৰতৰ সৰ্বাধিক সবুজ শ্যামল ৰাজ্য অসমলৈ এনে অনন্য ভ্ৰমণত। বৰ্তমান অসমৰ মুঠ জনসংখ্যা প্ৰায় 3.73 কোটি। বহুদিনলৈ ইয়াৰ ৰাজধানী আছিল শ্বিলং, কিন্তু স্বাধীনতাৰ পাছত শ্বিলং মেঘালয়ৰ ৰাজধানী হৈ গ'ল আৰু দিছপুৰক অসমৰ নতুন ৰাজধানী ঘোষণা কৰা হ'ল। বহুতে ভাবে ৰাজধানী গুৱাহাটী বুলি, আচলতে নহয়, কিন্তু গুৱাহাটীক অসমৰ মুম্বাই বুলি জনা যায়। এই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ সকলোৱে মমা বুলি সম্বোধন কৰে। সৰু ডাঙৰ সকলৰ বাবে তেওঁ এজন মমা। প্ৰাচীন কালৰ পৰা অসমৰ গুৰুত্ব বহুত। মহাভাৰতৰ সময়ত ইয়াক প্ৰাগজ্যোতিষপুৰ বুলি জনা হৈছিল। তেজপুৰক কোৱা হয় চিটি অফ ব্লাড, কাৰণ তেতিয়া বহু ভয়ংকৰ যুদ্ধ ইয়াত হৈছিল। এতিয়া এই ঠাই এটা জনপ্ৰিয় পৰ্যটন স্থান। ব্ৰিটিছৰ আগতে কোনো বিদেশী শক্তিয়ে ইয়াক শাসন কৰিব পৰা নাছিল। প্ৰায় 600 বছৰতকৈ অধিক কাল আহোম সাম্ৰাজ্যই ইয়াত শাসন কৰিছিল। মোগলসকলে বহুবাৰ আক্ৰমণ কৰিছিল, কিন্তু প্ৰতিবাৰ হাৰি গৈছিল। ইয়াৰ বাবে সৰ্বাধিক কৃতিত্ব যায় বীৰ যোদ্ধা লাচিত বৰফুকনৰ ওচৰলৈ। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন চলি আছে যে অসমৰ নাম কেনেকৈ অসম হৈ গ'ল। সেইটো জনাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। অসমৰ নাম কেনেকৈ উৎপত্তি হৈছিল সেইটো এতিয়ালৈকে এটা ৰহস্য। কিছুমান ইতিহাসবিদৰ মতে এই নামটো সংস্কৃত শব্দৰ পৰা আহিছে। অসম মানে অসমতল। সংস্কৃতি আৰু সংগীতত অসমে ভাৰতক অসংখ্য ৰত্ন দিছে। জুবিন গাৰ্গ, পেপন মহন্ত আৰু ভূপেন হাজৰিকা। যদিও তেওঁলোকে এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁলোকৰ গান এতিয়াও হৃদয়ত জীয়াই আছে। অসমত ভাৰতৰ 55% চাহ আৰু বিশ্বৰ 16% চাহ উৎপন্ন হয়। ইয়াত মুগা ৰেচম বিশ্বজুৰি বিখ্যাত। অৰ্থনীতিতো অসমৰ GDP সম্পূৰ্ণ উত্তৰ পূবত আটাইতকৈ বেছি। ধৰ্মীয় বৈচিত্ৰ্যৰ কথা পাতিলে ইয়াত 61% হিন্দু, 36% মুছলিম আৰু প্ৰায় 5% খ্ৰীষ্টান থাকে। অসমত অসমীয়া ভাষা মুখ্য, কিন্তু ইয়াত মুঠ 55টা ভাষা কোৱা হয়, য'ত বঙালী, বড়ো, টাই, তিৱা আৰু মিচিং মুখ্য। অসমৰ জীৱন ৰেখা হৈছে ব্ৰহ্মপুত্ৰ নদী। বহু ঠাইত এই নদী 10 কিলোমিটাৰ পৰ্যন্ত বহুল হৈ পৰে। এই নদীতে আছে মাজুলী, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ, আৰু উমানন্দ, বিশ্বৰ আটাইতকৈ সৰু দ্বীপ। ইয়াত বহু প্ৰজাতিৰ পক্ষ পোৱা যায়। ভাৰতৰ প্ৰথম কেঁচা তেলৰ ভঁৰাল 1866 চনত অসমতে পোৱা হৈছিল। অসমৰ মায়াং গাঁও কলা যাদুৰ বাবে বিখ্যাত। কোৱা হয় তাত মানুহক ছাগলী বা চৰাইলৈ সলনি কৰি দিয়া হৈছিল। এতিয়া এই ঠাই কেৱল টুৰিষ্ট পষ্ট। অসমৰ নিজৰ ৰাজ্য গীত হৈছে অ মোৰ আপোনাৰ দেশ, যি 1927 চনত কবি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। যোৰহাট জিলাত এটা প্ৰদীপ 1528 চনৰ পৰা এতিয়ালৈকে অবিৰতভাৱে জ্বলিছে। ইয়াক কেতিয়াও নোমোৱা হোৱা নাই আৰু এছিয়া বুক অফ ৰেকৰ্ডত নাম দিয়া হৈছে। অসমক কোৱা হয় মেনচেষ্টাৰ অফ আছাম শুৱালকুছি নামৰ ঠাইৰ বাবে, য'ত কাপোৰ আৰু ৰেচমৰ বৃহৎ উৎপন্ন হয়। ইয়াত ট্ৰেডিশ্যনেল ড্ৰেছ, মেখেলা চাদৰ আৰু গামোচা বিশ্বজুৰি যায়। মৰিগাঁও জিলাৰ দয়াং বেলগুৰিত প্ৰতি বছৰে জনবিল মেলা অনুষ্ঠিত হয়, য'ত এতিয়াও বাৰ্টাৰ ছিষ্টেম অৰ্থাৎ সামগ্ৰী বিনিময় প্ৰথা চলি আছে। এডুকেশ্যনৰ ক্ষেত্ৰতো অসম আগবাঢ়ি আছে। ইয়াত আছে এইমছ, IIT গুৱাহাটী, তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী মেডিকেল কলেজ আদি প্ৰতিষ্ঠান। কালচাৰেল ফেষ্টিভেলৰ কথাটো বিহু উৎসৱ সমগ্ৰ ভাৰতত বিখ্যাত। বছৰত 3 বাৰ বিহু পালন কৰা হয়। ইয়াৰ উপৰিও দুৰ্গা পূজা, হোলী আৰু অম্বুবাচী মেলাও বহু ধুমধামৰ সৈতে হয়। ফুড কালচাৰৰ কথা পাতিলে ননভেজ ডিছত বিখ্যাত হৈছে হাঁহৰ মাংসৰ জোল, মাছৰ টেঙা আৰু চিল্ক ৱৰ্ম ডিছ। ভেজিটেৰিয়ানছৰ বাবে আলু পিটিকা অতি প্ৰয়োজনীয়। টুৰিষ্ট প্লেচৰ ভিতৰত কামাখ্যা মন্দিৰ 51 শক্তিপীঠৰ এটা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক্সশৃংগীয় গড়ৰ বাবে বিখ্যাত, মানস নেশ্যনেল পাৰ্ক, ৰংঘৰ,
শিৱসাগৰ আৰু যোৰহাটৰ চাহ বাগিচা। ভূপেন হাজৰিকা সেতু ভাৰতৰ আটাইতকৈ দীঘলীয়া সেতু 9.15 কিলোমিটাৰ। গুৱাহাটীত আছে ষ্টেট মিউজিয়াম, নেহেৰু পাৰ্ক, ছায়েন্স চেণ্টাৰ। এডভেঞ্চাৰ লাভাৰৰ বাবে আছে ট্ৰেকিং এণ্ড হাইড এণ্ড চিক স্পট, নাকাটি পাহাৰ আৰু টমজাং শৃংগ। অসমত বছৰৰ প্ৰতিটো ঋতুৱে সুন্দৰ। ছামাৰত এক ধৰণৰ বিউটি আৰু অক্টোবৰ মাৰ্চত একেবাৰে স্বৰ্গৰ দৰে লাগে। এয়াৰপ্লেন আৰু ট্ৰেইনৰ দ্বাৰা ভাৰতৰ যিকোনো ঠাইৰ পৰা সহজে আহিব পাৰি। তেনেহ'লে বন্ধুসকল, এই আছিল ভাৰতৰ আটাইতকৈ সুন্দৰ ৰাজ্য অসমৰ গল্প। অসম ইমান বৈচিত্ৰ্যপূৰ্ণ যে এটা ভিডিঅ'ত সকলো কোৱাটো অসম্ভৱ। যদি আপুনি ইয়াতকৈ অধিক জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰা, আৰু আপুনি যদি অসমৰ এইবোৰ কথা আগতে জানিছিলা তেনেহ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। পুনৰ দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে।